এখন গাঁৱত দুটা ধূত আছিল এটাৰ নাম আছিল লাবু আৰু এটাৰ নাম আছিল লেবু বলক আমি কাহিনীটো আৰম্ভ কৰোঁ বলক অ বাবু তোৰ নামটো বৰ দীঘল এটা কাম কৰো দে তোৰ নামটো মাতোতে মোৰ ভেপেনি বাহিৰ হৈ যায় তোক মই আজিকালি গা বুলি মাতিম দে অ বাবু তোৰ নামটো দেখোন বৰ দীঘল তোৰ নামটো মই লা বুলি মাতিম দে হ'বনে হ'ব দে অ গা আজি হৰকান্তৰ ঘৰত পাঁচ নাছিল যাওঁ যাওঁ আমি খাবা মাতছিল ন আমাক অ মোকো মাতছিল অ যাওঁ আজি মস্ত গৰমে তাকেতো কিবা কৰি আহিছো এশমিটাৰ নধৰিবি আৰু যাওঁ যাওঁ পাপা হৈ ঘৰত কি যাবি তই গৰমত অ গা কিবা কৰি 200 মিটাৰ আহিলো তই বহু দে আৰু ভাগাত দিছি পিছে ইমান কবা নৰি ঘৰতে বহি পেলাই খাইছা মিষ্টাৰ ভাতে দি বল দা কি হ'ল কিবা পচি উঠে ৰাখচোন বোমা চমা নেকি কল দেখোন আপুনি এটা কাম কৰক চেলাই দিয়কচোন দে চালাম বাৰু পাছত এটা কাম কৰক মোৰ মুখতে মাৰি দিয়ক তই কল খাবি তোৰ চল খা বহি আছিলো এটা কুকুৰ এটা আহি পেলাই মোৰ গালত চেলকি দিছি ই মানে কুকুৰটো খেদি নেদে বহি আছে তাতে বন্ধুসকল আমাৰ জালাবতী চেনেলটো সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰিব বন্ধুসকল আমাৰ জালাবতা চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে লাইক কৰিব আমি লাইক কৰিব বুলি নকওঁ ভাল লাগে যদি লাইক কৰিব সেইটো নিজস্ব সেই এটা নিজস্ব কি বুলি কয় অধিকাৰ ইয়াছ আৰু যদি বেয়া লাগে ডিছলাইক কৰিব আৰু আমি 20 তাৰিখৰ পৰা কেইদিনমান মানে সেই দিব নোৱাৰিম মানে ভিডিঅ'বোৰ আপলোড দিব নোৱাৰিম কাৰণ আমাৰ 6 মাহিলী পৰি আছে আমাৰ দুটা ইয়াৰো চলি আছে সেইবাবে আৰু আমাৰ এজন কেমেৰামেন আছে তেওঁৰ মানে আমাৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন আৰু বাকী যি লাগে সেইবিলাক কৰিব আৰু মই দেখাই দিছোঁ একবাৰ কেমেৰামেন এইজন আমাৰ আপোনাৰ ৰিক্সা শৰ্মা এইটো শৰ্মা নামটো কি আছিল কৃষাণ শৰ্মা